লকডাউন দিয়া অৱস্থাত কেনেকৈ গৰু বিহু পতা হ'ল সকলো ভিডিঅ' মই ইয়াতে দেখুৱাম। এই ভিডিঅ'টোতে সম্পূৰ্ণ দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছামিজ ইউটিউব চেনেল হিমাংশু বৰা। আজি গৰু বিহুৰ সম্পূৰ্ণ দৃশ্য দেখুৱাৰ লগতে গৰু বিহুৰ ওপৰত দুই এষাৰ ক'ম, গৰু বিহুৰ বৈশিষ্ট্যৰ ওপৰত ক'ম। ভুল হ'লে ক্ষমা কৰিব। আহক পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। উৎসৱ বহাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিনা গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক অতি আতন্তকাৰীকৈ মৰমেৰে গা ধুৱায়। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাক দীৰ্ঘায়ু কামনা কৰে। অসম কৃষি প্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখযোগ্য ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰে। গৰু বিহুৰ দিনা ৰাতিপুৱা শুই উঠি গৰুৰ মূৰত অকণমান মিঠাতেল দিয়া হয়, লগতে মাটিমাহৰ এটি ফুট দিয়া হয়। পতাত মাহ হালধি পিচি এটা পাত্ৰত থৈ তাত তেল দিয়ে আৰু পানী দি গুলি দিয়া হয় আৰু সেই পানীখিনি নি গৰুৰ গাত সানি দিয়া হয়। আৰু সেই মাহ হালধিখিনি ঘঁহাৰ পাছত গৰুক পানীৰে আতন্তকাৰীকৈ গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নোৰা ব্যৱহাৰ কৰা হয় আৰু গৰুক খুলি দিবৰ সময়ত সেইদিনা লাও বেঙেনা আদি ছটিয়াই এনেদৰে গায়, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায়, মাৰ সৰু বাপে সৰু তই হবি বৰ বৰ গৰু। চাট এটিত থকা সকলো লাও বেঙেনা গৰুৰ গালৈ নামাৰি কিছু অংশ চাটত ৰাখি অনা হয় আৰু সেইখিনি আতন্তকাৰীকৈ সংৰক্ষণ কৰি থোৱা হয়। গানটো কেনেকুৱা লাগিছে ৰবিদা? নমস্কাৰ।
দাস ভিডিওটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ধন্যবাদ জয় আই অসম খা বেঙেনা খা কেৰেলা খা থেকেৰা খা আমাৰ গৰু বছৰে বছৰে বাঢ়ি যায় মাৰ সৰু বাপে সৰু তই হবি ডাঙৰ গৰু লাও খা বেঙেনা খা কেৰেলা খা থেকেৰা খা ফ্ৰেণ্ডছ এতিয়া জানিম আবেলি পৰত ঘৰত কি কি কৰা হয় ফ্ৰেণ্ডছ পলম নকৰা আৰম্ভ কৰোঁ চাই থাক পৰা গৰু ঘূৰি অহাৰ পাছতে খেৰ বিলঙনি আদিৰে জুই জ্বলাই গৰুৰ গাত ধোঁৱা বিচনীৰে বিচি দিয়া হয় অসমবাসীৰ মাজত ইয়াক জাক দিয়া বুলি কোৱা হয় এই ক্ষেত্ৰত আমি এনেদৰে গাওঁ মাখিয়তী মাখিপাত মাখি মাৰো জাত জাত গৰুকেইটাক জাক দিয়াৰ পিছত বিচনীৰে বিচে গৰুক নতুন পঘা দিয়ে এই পঘাডাল মৰাপাতেৰে তৈয়াৰ কৰা হয় মৰাপাতৰ প্ৰত্যেকটো পাকৰ মাজে মাজে তৰা গছৰ বাকলি দধি সূতা দুবৰি বন খাজি এই পঘাডাল সাজি উলিওৱা হয় তাত হালধিৰ প্ৰলেপন সানি গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয় থেংক ইউ ধন্যবাদ জয় অসম কাটিব